কবিতাৰ শিৰোনাম অৰণ্য বৰুৱা। কবি কাৰেং ইংটিপি ফুকন। স্বাধীনতা অহা বাটেৰে পুনৰ জনম ল'ব অৰণ্য বৰুৱাই। কাপোৰৰ টোপোলাৰ পৰা উলিওৱা সুতুৰা সুতুৰ কেমফ্লেজযোৰ পিন্ধি ৰাতিৰ আন্ধাৰত নিঃশব্দে খোজ লয় তেওঁ। কাচিনৰ জয়াল পথবোৰৰ জীয়া কাহিনীবোৰ। শ শ সৈনিকৰ শৰীৰ ভেদি থকা সৰকা কৰা উত্তপ্ত বুলেটৰ কেঁচা গোন্ধ। বেৰিকেডৰ ভিতৰৰ ডেকা তেজবোৰত দাউ দাউকৈ জ্বলি উঠে প্ৰতিশোধৰ অগ্নি। মেগজিনৰ শেষ বুলেটটোক সাক্ষী কৰি তেজাল সপোনবোৰে বুলেট কামুৰি বিদ্ৰোহৰ পাঠ আওৰায়। চকুত সেই একেই উত্তাপ, ওঠত স্বাধীনতাৰ শ্লোগান, শৰীৰত স্বীকাৰোক্তিৰ বেত্ৰাঘাত। শূন্যত ভাহি অহা গিৰিপ গিৰিপ জোতাযোৰ স্থবিৰ হয় বন্দুকৰ ট্ৰিগাৰত। পাছৱৰ্ড অৰণ্য বৰুৱা।